প্ৰভু যীশুখ্ৰীষ্টৰ পৰাক্ৰমী নামত মই লিডিয়াই জিৰণিঠাই এই চেনেলটোত আকৌ এবাৰ সকলো দৰ্শককে অভিবাদন জনাইছোঁ। আজি তেজেৰে মুক্ত হোৱা মানেনো কি আমি শিকিবলৈ গৈ আছোঁ। মুক্তি বা ৰিডেমশ্যন শব্দটোৰ অৰ্থ হৈছে কিবা হেৰুৱা বস্তু এটা পুনৰাই মূল্য দি কিনি লোৱা বা দখল কৰা। সৰু ল'ৰা এটাই নিজে এখন ধুনীয়া নাও বনাই পেলাই ঘৰৰ ওচৰত থকা এটা জুৰিত সদায় সি খেলি থাকিছিলে আৰু হঠাৎ এদিন সি খেলি থাকোঁতে পানীৰ সোঁত আহি পেলাই সেই নাওখন উটুৱাই লৈ গুচি গ'ল। সি কান্দিলে, বচাব চেষ্টা কৰিলে, কিন্তু নাওখন বচাব নোৱাৰিলে। তাৰ কেইদিনমান পিছত সি দোকান এখনৰ আগেৰে পাৰ হৈ যাওঁতে সেই একেই নাও সি দেখা পাই পেলাই ভিতৰলৈ গৈ ওচৰৰ পৰা চাই পেলাই গম পালে যে সেইখন তাৰেই নাও আছিলে, কিন্তু সেই বুলি সি নাওখন তাৰ পৰা উলিয়াই আনিব নোৱাৰিছিলে। তাৰ কাৰণে সি মূল্য পৰিশোধ কৰিব লগা হ'ল। তাৰপিছত মাটি টেকেলিত পইচা জমা কৰা আছিলে, সেই জমা কৰা পইচা সি গোটেই দি পেলাই ভাগি পেলাই সেই নাওখন কিনি আনিলে। সি জমা কৰা গোটেই পইচা খৰচ কৰি তাৰ অলপো আক্ষেপ নাছিলে বা অকণো তাৰ দুখ নাছিলে, কাৰণ সি নিজেই বনোৱা সেই মৰমৰ নাওখন ঘূৰাই পালে আৰু আনন্দত আত্মহাৰা হ'ল। ঠিক সেইদৰে সৃষ্টিকৰ্তা ঈশ্বৰে আমাক বনাইছিলে, কিন্তু পাপে আমাক তেওঁৰ পৰা বিচ্ছিন্ন কৰিছিলে আৰু আমি সকলোৱে বিপথে পৰিচালিত হৈছিলোঁ। কিন্তু ঈশ্বৰে যোন মানুহক তেওঁ নিজ প্ৰেমত সৃষ্টি কৰিছিলে, তেওঁ নিজৰ প্ৰতিমূৰ্তি হিচাপে বনাইছিলে, প্ৰেমৰ বিষয়বস্তু কৰিছিলে, গৌৰৱ আৰু মৰ্যাদাৰ ৰূপ মুকুটেৰে তেওঁ ভূষিত কৰিছিলে, গোটেই সৃষ্টিৰ ওপৰত অধিপত্য কৰিবলৈ শাসনভাৰ দিছিলে, শাসন কৰিবলৈ। সেই মানুহে তেওঁৰ মৰম বুজি নাপায়, ঈশ্বৰৰ বিৰোধ কৰিলে। পলে ৰোমীৰ 5:12-19 পদত এইবুলি বিস্তৃতভাৱে ব্যাখ্যা কৰিছে, কেনেকৈ আদাম প্ৰথম মানুহজনে কৰা পাপৰ তেওঁৰ আজ্ঞা লংঘনৰ দ্বাৰাই কেনেকৈ পাপ পৃথিৱীলৈ সোমাইছিলে আৰু সেই মানুহজনৰ শৰীৰত থকা দূষিত তেজে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গৈ পেলাই সকলো মানুহৰ তেজ সংক্ৰামিত কৰাত পাপত সকলোৱে জন্মগতভাৱে আদামৰ স্বভাৱটো পোৱাত পাপ কৰিবলৈ ল'লে আৰু সকলোকে দোষাৰোপ কৰা হ'ল, সকলো মানুহকে দোষী সাব্যস্ত কৰা হ'ল আৰু মৃত্যুদণ্ড দিয়া হ'ল। মৃত্যুৱে সেইদৰে পৃথিৱীৰ ওপৰত গোটেই চব মানুহৰ ওপৰতে নিয়ন্ত্ৰণ কৰিবলৈ, প্ৰভুতা কৰিবলৈ পালে আৰু তাৰ পৰা সাৰিবলৈ কোনো উপায় নাছিলে। যিদৰে ধূলিয়ে কোঠা এটাৰ প্ৰতিটো কোণাত থিতাপি লয়, ঠিক সেইদৰে পাপে, মৃত্যুৱে, অন্ধকাৰে কেৱল মানুহকে নহয়, জীৱ জন্তুকে নহয়, গোটেই সৃষ্টিখনকে বিকৃত কৰিছিলে, লেতেৰা কৰিছিলে, নষ্ট কৰিছিলে, হানি কৰিছিলে, চাৰিওফালে হাহাকাৰ আনিছিলে। বিভিন্ন দেশবোৰৰ মাজত, ৰাজ্যবোৰত, সমাজত, পৰিয়ালবোৰৰ মাজত, কৰ্মস্থানতেও হওক, চাৰিওফালে আমি খালি অশান্তি, মত বিৰোধ, অমিলতা, শত্ৰুতা, দ্বন্দ্ব বিবাদ দেখা পাওঁ। অভাৱ, দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, এইবোৰ চব পাপৰ পৰা অহা, পাপৰ পৰিণতি। পাপে মানুহক অহংকাৰী, অকলশৰীয়া, নিষ্ঠুৰ আৰু স্বাৰ্থপৰ কৰিলে। পাপে মানুহৰ শৰীৰবোৰ দুৰ্বল আৰু ৰোগীয়া কৰিলে, মনবোৰ উদ্বিগ্ন, হতাশ আৰু আতংকৰে জুৰুলা কৰিলে। কিছুমান মানুহে নিজৰ দুখবোৰৰ পৰা সমাধান নাপাই পেলাই আনক দোষাৰোপ কৰিবলৈ ল'লে। কিছুমানে আকৌ চৰকাৰক বা ঈশ্বৰক দুখ দি পেলাই ঈশ্বৰে একো কৰা নাই, চৰকাৰে একো কৰা নাই বুলি তেওঁলোকৰ চৰকাৰে একো নিজৰ কাম ঠিকে কৰা নাই বুলি আপত্তি কৰে। কিছুমানে আকৌ ঈশ্বৰে শাস্তি দিয়া বুলি ভাবে, চকু মুদি আছে বুলি আপত্তি কৰে। কিছুমানে নিজৰ দুখবোৰ, সমস্যাবোৰৰ পৰা সাৰিব নোৱাৰি পেলাই, সহ্য কৰিব নোৱাৰি পেলাই
আত্মহত্যা কৰে বা মানসিক বিকৰতাত ভোগে। কিছুমানে আকৌ নিজকে দোষাৰোপ কৰি পেলাই ভতৰখনা আৰু অনুশোচনাৰ কাৰাগাৰত নিজকে গোটেই জীৱন বন্দী কৰি ৰাখে। আপোনালোকে এইদৰে মানুহক কোৱা শুনিছেনে যে এই দুখবোৰ, এই বেমাৰটো লগত যাব, এই ঘৰুৱা সমস্যাবোৰ, এই আৰ্থিক সমস্যাবিলাক মৰিলেহে শেষ হ'ব, এনেকুৱা ধৰণৰ মানুহক কথা কোৱা শুনিছেনে? মই আজি এই বাৰ্তাৰে আপোনালোকক উৎসাহিত কৰিব বিচাৰিছোঁ যে আপুনি বা মই মৰি পেলাই যদি সমস্যাৰ সমাধান হ'লহেঁতেন, আমাৰ মৃত্যুৱে যদি আমাক মুক্ত কৰিব পাৰিলেহেঁতেন, তেনেহ'লে ঈশ্বৰৰ পুত্ৰৰ সেই যন্ত্ৰণাদায়ক মৃত্যুটো ব্যৰ্থ হ'ল। তেওঁ আমাৰ কাৰণে কৰা সেই ডাঙৰ উপকাৰবোৰ ব্যৰ্থ হ'ল, নহয়নে? পাপে ঈশ্বৰতকৈ বেছিকৈ কাকো দূষিত বা আঘাতিত কৰা নাছিলে। তেওঁ ইচ্ছা কৰা হ'লে গোটেই পৃথিৱীখন নষ্ট কৰি পেলাই, ধ্বংস কৰি পেলাই আকৌ বনাব পাৰিলেহেঁতেন, কিন্তু তেওঁ তাকে নকৰি পেলাই দায়িত্ব ল'লে। তেওঁ নিজেই আমাৰ পাপবোৰ নিজৰ ওপৰত ল'লে, পৃথিৱীলৈ মানুহ হৈ পেলাই আহি পেলাই আমাৰ শাস্তিটো তেওঁ নিজেই ওপৰত বহন কৰিলে। যিহে আমাক তেওঁৰ পৰা পৃথক কৰিছিলে, সেই প্ৰভেদ দেৱাল, সকলো অসাদৃশ্যতা, সকলো বিভাজন তেওঁ ধ্বংস কৰিলে, নিজৰ শৰীৰত টুকুৰা কৰিলে, ভাঙি পেলালে, যাতে আমাক তেওঁ নিজৰ লগত মিল কৰিব পাৰে। সেই তেজে আমাক তেওঁৰ লগত শান্তি কৰালে, আমাক তেজে ধাৰ্মিক বুলি নিশ্চয়তা দিলে, যাতে আমি কেতিয়াও আৰু তেওঁৰ ক্ৰোধৰ অনুভৱ কৰিব লগা নহয়। আমেন। সেইকাৰণে পিতৰে এই মহুবলীয়া তেজৰ কথা লিখিছে প্ৰথম পিতৰৰ 1 অধ্যায়ৰ 18 পদৰ পৰা 19 পদত এইবুলি যে তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণৰূপ আদি ক্ষয়শীল বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা, এনে নহয়। নিৰ্ঘুণী আৰু নিষ্কলংক মেৰ পোৱালীৰ স্বৰূপ খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰাইহে মুক্ত হ'লা। আমেন। পিতৰে কৈছে যে পৃথিৱীৰ ক্ষয়নীয় বস্তু, যিবোৰ বস্তু পৃথিৱীৰ আছে সেইবিলাক চব ক্ষয়নীয় বস্তু, সোণৰূপেই হওক বা ধন পইচাই হওক, যি আমাৰ ওচৰত সম্পত্তি চব বস্তুৱে খালি এই পৃথিৱীতহে তাৰ মূল্য আছে। সেইবোৰ বস্তুৰ আত্মিক জগতত কোনো মূল্য নাই। আত্মিক জগতত কেৱল তেজহে ঈশ্বৰৰ আগত গ্ৰহণীয়, একমাত্ৰ বিনিময়ৰ মাধ্যম বা মূল্য, বা একমাত্ৰ বিনিময়ৰ মুদ্ৰা, যিটো আদান প্ৰদানৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এইবুলি ইব্ৰীৰ 9 অধ্যায়ৰ 22 লিখা আছে যে প্ৰায় সকলো বস্তুৱেই বিধানৰ মতে তেজেৰে শুচি কৰিব লাগে, আৰু তেজ নোবোৱাকৈ পাপ মোচন নাই বুলি লিখা আছে। আৰু সেইকাৰণে আমি দেখোঁ যে পুৰণা নিয়মত জীৱ জন্তুৰ তেজ বোৱা হৈছিলে, আৰু জীৱ জন্তুৰ তেজতো কিছু মূল্য আছিলে। সেই তেজেৰে প্ৰায়শ্চিত কৰি পেলাই মানুহৰ পাপটো খন্তেকীভাৱে ঢকা হৈছিলে, যাতে ঈশ্বৰে আশীৰ্বাদ কৰিব পাৰে। কিন্তু কেৱল ঈশ্বৰৰ পুত্ৰৰ তেজতহে পাপ মোচন আছে বুলি লিখা আছে। খালি ঈশ্বৰৰ পুত্ৰৰ তেজতহে আমাৰ বিবেকটো পৰিষ্কাৰ কৰিবলৈ, ধুই পেলাই শুচি কৰিবলৈ, ঈশ্বৰৰ আগত আমাক গ্ৰহণীয় কৰিবলৈ ক্ষমতা আছে বুলি কৈছে। আমেন। তাৰমানে সেই তেজে আমাক বিচাৰত ঈশ্বৰৰ আগত তেওঁক ধাৰ্মিক কৰিলে, ঈশ্বৰে আমাক তেওঁৰ ধাৰ্মিকতা প্ৰকাশ কৰিলে নিজৰ পুত্ৰৰ বিচাৰ কৰি পেলাই, আৰু আনফালে উদাৰতাৰে মুক্তিদান কৰাত আমাক তেওঁ অপ্ৰাপ্য মুক্তিদান কৰাত ঈশ্বৰৰ অনুগ্ৰহ তেওঁ প্ৰকাশ কৰিলে। আমেন। তাৰমানে বিশ্বাস কৰা সকলোৰে কাৰণে তেওঁ সম্পূৰ্ণ সন্তোষজনক আৰু ফলপ্ৰসূ মুক্তি সম্পন্ন কৰিলে, আৰু ঈশ্বৰৰ দয়াধনেৰে ধনৱান ঈশ্বৰে তেওঁ নিজৰ প্ৰেমৰ প্ৰমাণ আমাক দিলে। তাৰমানে
তেওঁ যি কৰিলে সেই মহাদানটো, তেওঁ যে আমাক নিজৰ পুত্ৰৰ তেজ দি পেলাই আমাক যে তেওঁ অন্ধকাৰৰ পৰা যে পোহৰলৈ স্থানান্তৰ কৰিলে, তেওঁৰ পুত্ৰৰ পোহৰৰ ৰাজ্যত, প্ৰেমৰ ৰাজ্যত যে আমাক স্থানান্তৰ কৰিলে, আমাক যে তেওঁ মুক্তি দিলে আৰু পাপ মোচন কৰিলে, সেইটোৰ কাৰণে এতিয়া আমি অনন্তকাললৈকে, এতিয়াৰ পৰা অনন্তকাললৈকে কেৱল তেওঁৰ অতিৰিক্ত অনুগ্ৰহ ৰূপ ধনহে দেখিবলৈ পাম। তাৰমানে আমাৰ কাৰণে কৰিবলগীয়া, পিতৃ ঈশ্বৰে যি কৰিবলগীয়া আছিলে নিজৰ পুত্ৰৰ তেজ বোৱাই পেলাই সকলোখিনি সাধন কৰিলে। কিন্তু এটা কামহে তেওঁ আমাৰ কাৰণে কৰিব নোৱাৰে, যিটো হৈছে আমাৰ নিৰ্ণয়টো, আমাৰ সিদ্ধান্তটো তেওঁ ল'ব নোৱাৰে। আমি সেই আশীৰ্বাদত ওপৰত বিশ্বাস কৰিবে, তেওঁ যে আমাক যে তেওঁৰ উপচাই দিয়া অনুগ্ৰহ আৰু ধাৰ্মিকতা যে দান কৰিলে, সেইটো আমি বিশ্বাসেৰে গ্ৰহণ কৰিম নে নকৰিম সেইটো আমাৰ ওপৰত নিৰ্ভৰ। তাৰ কাৰণে তেওঁ আমাক কেতিয়াও জোৰ নকৰে। আমি যেতিয়া বিশ্বাসেৰে তেওঁৰ সেই আশীৰ্বাদবোৰ, তেওঁৰ উপকাৰবোৰ, প্ৰেম, তেওঁৰ শান্তি, তেওঁৰ উপকাৰবোৰ নিজে গ্ৰহণ কৰিম, বিশ্বাসেৰে আমি সেই তেওঁৰ উপকাৰবোৰৰ বিষয়ে আমি যেতিয়া স্বীকাৰ কৰিম যে তেজে আমাৰ কাৰণে কি কৰিছে, মুখেৰে যেতিয়া আমি সেই তেজৰ উপকাৰবিলাকৰ কথা আমি ক'বলৈ ধৰিম, কেনেকৈ আমাক তেওঁ তেজেৰে মুক্ত কৰিলে, সেই তেজে কেনেকৈ আমাৰ পাপ মোচন কৰিলে, সেই তেজে কেনেকৈ আমাক পুত্ৰ হ'বলৈ, সন্তান হ'বলৈ অধিকাৰ দিলে, সেই তেজে কেনেকৈ আমাক অন্ধকাৰৰ পৰাক্ৰমৰ পৰা পোহৰলৈ আনিলে, তেজৰ গুণবোৰ, তাৰ সেই তেজৰ শক্তি, তাৰ উপকাৰবোৰৰ বিষয়ে যেতিয়া আমি ক'বলৈ ধৰিম বিশ্বাসেৰে, সেই তেজক আমি যেতিয়া আদৰ কৰিম, সেই তেজৰ গুণগান কৰিম, প্ৰশংসা কৰিম, তেতিয়া আমি বিশ্বাসেৰে আমাৰ জীৱনত সেই তেজটো আমি প্ৰয়োগ কৰিবলৈ পাৰিম। যেতিয়া আমি সেই তেজটো আমাৰ জীৱনত প্ৰয়োগ কৰিম, আমাৰ সমস্যাবোৰত, আমাৰ পৰিস্থিতিবোৰৰ ওপৰত আমি যেতিয়া তেওঁৰ তেজটো লগাম, বিশ্বাসেৰে আমি যেতিয়া তেওঁৰ তেজটো আমাৰ পৰিয়ালৰ ওপৰত, আমাৰ যিবোৰ সমস্যা আছে তাৰ ওপৰত আমাৰ তেজ লগাম, তেতিয়া সেই বন্ধনবোৰ ভাঙি যাব, অন্ধকাৰৰ শিকলিবোৰ ছিঙি যাব। আমেন। সেইকাৰণে আমি বিশ্বাসেৰে ক'ব লাগে কেনেকৈ যীশুৰ তেজেৰে আমাক মুক্ত কৰা হ'ল। আমি ক'ব লাগে, আমি মুখেৰে ক'ব লাগে কেনেকৈ যীশুৰ তেজেৰে আমাক পাপ মোচন কৰা হ'ল। কাৰণ যেতিয়া আমি নিজে মুখেৰে সেই ঈশ্বৰৰ পুত্ৰই কি কৰিলে স্বীকাৰ কৰিম, সেইটোৱে আমাৰ বিশ্বাসটো প্ৰকাশ কৰা হয়, তেজেৰে আমাৰ পাপ মোচন হ'ল বুলি। আমাৰ অধৰ্মবোৰ, আমাৰ সকলো পাপৰ পৰা আমাক সেই তেজে পৰিষ্কাৰ কৰিলে বুলি যেতিয়া আমি মানি লওঁ, আমি যেতিয়া মুখেৰে স্বীকাৰ কৰোঁ, তেতিয়া সেই তেজৰ উপকাৰবিলাক আমাৰ জীৱনত দেখিবলৈ পাওঁ। আৰু সেই মেৰপলিৰ তেজে আৰু সেই আমাৰ সাক্ষ্যৰূপ বাক্যৰে আমি শয়তানৰ ওপৰত জয় কৰোঁ, শয়তানক আমি পৰাস্ত কৰোঁ, প্ৰতিৰোধ কৰোঁ। আমেন। আপুনি যদি এই বাক্যৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে, তেনেহ'লে মই আপোনালোকক অনুৰোধ কৰিম যাতে এই ঈশ্বৰৰ বাক্য যেন আনৰ লগতো আপোনালোকে শ্বেয়াৰ কৰে, এই ভিডিঅ'টো যেন আনৰ লগতো শ্বেয়াৰ কৰে, যাতে আনেও যেন এই আশীৰ্বাদটো পাব পাৰে। আমেন। জিৰণি ঠাই এই চেনেলটো আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ আমি লগ পোৱাৰলৈকে ঈশ্বৰে যেন আপোনালোকক আশীৰ্বাদ কৰি ৰাখে, তেওঁৰ পোহৰেৰে যেন আপোনালোকক উজ্জ্বল কৰি ৰাখে আৰু তেওঁৰ অনুগ্ৰহেৰে যেন আবৃত কৰি ৰাখে। আমেন।